আরে দোষ শুন শুন তই এক্টিঙে কৰিছ ন কি কৰিছ কোনে জানে তই ভিউৱাৰ্ছখিনিক দেখুৱাবহে লাগে মাজে মাজে ভাবোঁ ৰাতিপুৰ যদি ইমান অন্ধকাৰ নহ'লহেঁতেন পুৱাৰে আকাশখন সঁচাই ইমান ধুনীয়া হ'লহেঁতেনে সেইফালে নহয় পিছফালে চাওঁ এলাৰ্ম বাজিলে বুলিয়ে যে সদায় মানুহজন বিচনাতে থাকিব তেনেকুৱা নহয় কেতিয়াবা এনেকুৱা হয় যে মানুহজন আগতে খোৱাৰ পৰা উঠে আৰু তাৰপিছত এলাৰ্মটো বাজি যায় ৱেলকাম বেক টু চেনেল এভৰিৱান মই জনাই আপোনালোক আকৌ এবাৰ মোৰ ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে মই নিজেও নাজানো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক কল কৰিলে আৰু সুধিলে যে ভাই তোৰ কি হ'ল ইমান দিনৰ পৰা তোৰ চেনেলটো চাই আছোঁ একো গ্ৰ'য়ে হোৱা নাই মই ক'লোঁ অলপ চলপতো টাইম লাগিব আৰু ছাকচেছ বস্তুটো এনেকুৱা নহয় যে খুব সোনকালে পোৱা যায় হাৰ্ড ৱৰ্ক কৰিব লাগিব টাইম দিব লাগিব সিহঁতি ক'লে আৰে তই বেলেগ মানে যিখিনি ইউটিউবাৰ আছে তেওঁলোকক নাচাওঁ কিয় তেওঁলোকৰ কথা কোৱাৰ ধৰণবিলাক কেনেকুৱা হয় মানে ইমান বেছি হাঁহি ফূৰ্তি চিঞৰ বাখৰ মানে জঁপিয়াই হেৰি কৰি তেওঁলোকে ভিডিঅ'বোৰ বনায় গতিকে ভিডিঅ'বোৰ দেখাতে মানে কিবা এটা এট্ৰেক্টিভ লাগে গতিকে তেওঁলোকৰ ভিডিঅ'বিলাক সেইকাৰণে চলে কিন্তু তোৰ ভিডিঅ'বোৰ ইমান বেছি চিম্পল হয় তেনেকুৱা একোৱে নাথাকে মই ক'লোঁ সেইটো সকলোৰে নিজৰ নিজৰ এটা ষ্টাইল থাকে কথা কোৱাৰ একচেণ্টে হওক বা কেনেকুৱাকৈ কথা কয় কোনোবাই বেছি ডাঙৰকৈ কথা কৈ ভাল পায় কোনোবাই সৰুকৈ কথা কৈ ভাল পায় মোৰ কথা কোৱাৰ ষ্টাইলেই এইটো তাৰপিছত সি এনেকুৱা এটা কথা ক'লে যিটো কথা মোৰ ভাল নালাগিল আৰে দোষ শুন শুন তই এক্টিঙে কৰিছ ন কি কৰিছ কোনে জানে তই ভিউৱাৰ্ছখিনিক দেখুৱাবহে লাগে মানে কথাখিনি যেতিয়ালৈকে মোৰ ওপৰত আছিল তেতিয়ালৈকে ঠিকে আছিল কিন্তু যেতিয়া ক'লে যে ভিউৱাৰখিনিয়েনো কি জানে যে তই অন কেমেৰা বা অফ কেমেৰা কেনেকুৱা হয় গতিকে তই অলপ চলপ এক্টিং কৰিলে বা অলপ চলপ তই যোনটো নহয় সেইটো দেখুৱালেওনো কি যায় অন্ততঃ মানুহে ভিডিঅ'টো চাইটো ভাল পাব তেতিয়া মোৰ বস্তুটো এনেকুৱা লাগিল কাৰণ চাওক মই ভাবোঁ মানে আপোনালোকে বৰ্তমান ভিডিঅ'টো চাই আছে মই আপোনালোকৰ লগত কথা পাতি আছোঁ এজন আপুনি এজন মই মানে আপোনালোক মোৰ এজন বন্ধু গতিকে মই নাভাবোঁ যে মই যিটো আচলকৈ হয় সেইটো মই আপোনালোকক দেখুৱাটো দৰকাৰ নহয় কিহৰ কাৰণে কাৰণ মই এনেকুৱাই হয় আপোনালোকে যদি মোক ভাল পায় ডেফিনেটলি এইটো কাৰণতে ভাল পাব যে মই এনেকুৱা হয় কিন্তু মই আপোনালোকক এনেকুৱা এটা হয় কিয় দেখুৱাম বা আপোনালোকক মিছা কিয় ক'ম যোনজন মই মানুহ মই আচলকৈ নহয় আপোনালোকে মোক হয়তো কিবা এটা ভাল পায় বা বিশ্বাস কৰি ভিডিঅ'টো চাই কিন্তু মই আপোনালোকক এনেকুৱা এজন মানুহ হৈ দেখুৱাম যোনজন মই আচলকৈ নহয় কিন্তু আপোনালোকে যদি কেতিয়াবা মোক ৰিয়েল লাইফত লগ পায় তেতিয়া গম পাব যে এওঁকতো আমি ভিডিঅ'ত এনেকুৱা দেখোঁ কিন্তু আচলকৈ মানুহজন এনেকুৱাই নহয় আৰু ময়ো পাৰ্চনেলি মুখা পিন্ধা মানুহ একেবাৰে ভাল নাপাওঁ গতিকে ময়ো বেলেগৰ লগত তেনেকুৱা মুখা পিন্ধি বেলেগ এজন চৰিত্ৰ হৈ দেখুওৱা কিন্তু ৰিয়েল লাইফত বেলেগ মই সেইটো কেতিয়াও কৰিব নিবিচাৰোঁ স্পেচিয়েলি মোৰ বন্ধুখিনিৰ লগত আৰু আপোনালোকো যিহেতু মোৰ বন্ধু হয় মোৰ ফেমিলি মেম্বাৰ হয় গতিকে এইটো কৰাটো মই একেবাৰে দৰকাৰ বুলি নাভাবোঁ চেনেল চলে নচলে সেইটো পিছৰ কথা কিন্তু যিকেইজন মানুহে মোক ভাল পাইছে যিকেইজন মানুহে মোক চাইছে তেওঁলোকৰ সন্মুখত অন্ততঃ মই সদায় যিজন হয় সেইটোৱে দেখুৱাম আৰু মই ভাবোঁ যে ছাকচেছ বস্তুটো লাইফত কেৱল আপোনাৰ নাম্বাৰে ছাকচেছটো ডিফাইন কৰিব নোৱাৰে যে আপোনাৰ ইমান নাম্বাৰ হ'ল আপুনি পৰীক্ষাত ভাল ৰিজাল্ট কৰিলে আপোনাৰ ইমান ছাবস্ক্ৰাইবাৰ হ'ল আপুনি এজন ভাল ইউটিউবাৰ হয় ভাল ব্লগাৰ হয় মই এইটো বস্তু বিশ্বাস নকৰোঁ আৰু লগতে এইটো ভাবোঁ যে মিছা কথা কৈ পোৱা ছাকচেছ মোৰ ডিক্সনেৰীত মই কেতিয়াও ছাকচেছ বুলি নাভাবোঁ মডাৰ্ণ হাইস্কুললৈ আহিব লগা হ'ল একচুৱেলি মোৰ স্কুল নহয় ভাগিনৰ স্কুললৈ আহিব লগা হ'ল তাইৰ কিবা এটা বিশেষ কাম আছিল কামটোৰ কাৰণে আহিলোঁ আৰু আজি হ'ল 2 তাৰিখ মোৰ যোৱাকালিৰ পৰা মানে 1 তাৰিখৰ পৰা কাম ষ্টাৰ্ট হোৱাৰ কথা আছিল আৰু ভাবিছিলোঁ কাম ষ্টাৰ্ট হ'লে বাইকখন একদম অৱস্থা বেয়া হৈ গৈছে ছাৰ্ভিচিঙতো দিম ধুম গোটেইখিনি কৰিম তো আকৌ বন্ধ দিলে 15 দিনৰ মাস্ককেইখন কিমান মানে ছিকিউৰ হয় মই ভাবি নাপাওঁ কথাটো কিহৰ কাৰণে কাৰণ মই ভাবোঁ যে এই মাস্ককেইখনে কোনো ভাইৰাছ বা আপোনাৰ যেনেকৈ পলিউশ্যন মানে ধোঁৱা চোৱা আপোনাৰ ইমান বেছি প্ৰটেক্ট কৰিব নোৱাৰে মই ভাবোঁ খুব বেছি ধূলি মাকতিখিনি প্ৰটেক্ট কৰিব গতিকে পাৰিলে আপোনালোকে N95 মাস্কখনে পিন্ধিবলৈ চেষ্টা কৰিব আৰু যিও হওক আমাৰ যিহেতু অসমীয়া গামোচাৰ মাস্ক গতিকে আমি বাহিৰৰ পৰা অহা মাস্ক পিন্ধাতকৈ মই ভাবোঁ যে এইকেইখন মাস্ক পিন্ধিলে সেইখিনি আমাৰ অসমীয়া মানুহখিনিয়ে পাব অসমীয়া নতুন বহুত মানে যুৱক যুৱতী তেনেকৈ ওলাই আহিছে মাস্কৰ হেৰি কৰিবৰ কাৰণে মানে গামোচা দি বনোৱা গতিকে ভাল লাগিছে বহুতখিনি নিবনুৱা সমস্যা এইবিলাকৰ দ্বাৰাও মানে কমাব পাৰি
আৰু এনেও এতিয়া বৰ্তমান চলি আছে যে চাইনিজ প্ৰডাক্ট মানে মানুহে যিমান পাৰে কমকৈ ব্যৱহাৰ কৰিব লাগে এসপ্তাহৰ ভিতৰত মানে চাইনিজ যিবোৰ এপ আছে সেইবোৰ আনইনষ্টল কৰিব লাগে তাৰপিছত 1 বছৰৰ ভিতৰত কিবা কিবি আপোনাৰ যেনেকৈ ইলেক্ট্ৰনিক্স আছে কিবা আছে কাম হৈ গ'ল তোমাৰ হ'ল বঢ়িয়া কামখিনি শেষ হ'ল এতিয়া যাম ঘৰলৈ আৰু ঘৰত গৈ পেলাই প্ৰথমত কি কৰিম বাইকখন ধুব লাগিব তাৰপিছত দেখা যাব দিনটো কেনেকুৱা কি কৰি পাৰ কৰোঁ গতিকে বলক প্ৰথমত ঘৰলৈ যাওঁ পাই গ'লোঁ ঘৰ আৰু এতিয়া কি কৰিম এতিয়া প্ৰথমত যাম তললৈ আৰু বসন্তীক গা পা ভালকৈ ধুৱাই দিম পলিচ কৰি দিম আৰু অলপ তেল চেল ঘঁহি দিম কাৰণ বহুত দিন বহুত লেতেৰা হৈ আছে বেচেৰীজনী গতিকে অলপ ভালকৈ সজাই পৰাই তুলিব লাগিব গতিকে অলপ বাইকখন ধুবলৈ যাওঁ কিন্তু তাৰে আগত ড্ৰেছটো চেঞ্জ কৰি লওঁ আহি গ'লোঁ তললৈ বসন্তীক বাহিৰত উলিয়াই আনিলোঁ আৰু চশমাযোৰো পিন্ধি ল'লোঁ চশমাযোৰ কিহৰ কাৰণে সূৰ্যৰ কাৰণে নহয় ছালৰ কাৰণে কাৰণ ব্লগত ওলালে অলপ ছাল দেখিব লাগে কাৰণ মই এনেও আপোনালোকে দেখা পাই মই ব্লগবোৰত যেনে তেনে মানে একদম খুব বেয়াকৈ ওলাওঁ গতিকে এতিয়া ভাবিছোঁ অলপ ছাল তাল দি পেলাই ওলাব চেষ্টা কৰিব লাগিব আৰু এয়া হ'ল 1 ড্ৰাম পানী এইফালে মটৰ ৰেডি হৈছে বসন্তীৰ গাত মাৰিব লাগিব ধুৱাব লাগিব পলিচ কৰিব লাগিব Everybody's asking where you've been. I tell them that you're just a picture in a frame. I dissolve with the salt on your skin. I know that we shouldn't be doing this so low. Focus on my tone. Feel your heartbeat stutter in slow-mo. Breathe in, let go. Feel your heartbeat stutter in slow-mo. Listen, let go. Feel your heartbeat stutter in slow-mo. Assistant, walk to na. আৰু এইটো দেখা পাইছে মোৰ এছিষ্টেণ্ট নামটো কৈ দিয়া তন্ময় ডেকা গতিকে আজি বাইকখন ধোৱা দি মোৰ এছিষ্টেণ্ট হিচাপত কাম কৰি আছে গতিকে বঢ়িয়া একচুৱেলি নহয় মোৰ ভাইটিৰ নিচিনাই হয় আমাৰ ঘৰতে থাকে ভাড়া গতিকে দিয়া বাই বাই দি দিয়া ধুলোঁ আৰু ধুই পেলাই অলপ ৰ'দত দি থৈ আহিছোঁ কিহৰ কাৰণে কাৰণ বহুতখিনি পানী থাকে বাইকখনত থাকি যায় কাৰণে অলপ ৰ'দত দি থৈ আহিছোঁ শুকাব তাৰপিছত ভিতৰত সোমাই দিম আৰু ভাল লাগিছে আজি বহুত দিন পিছত কাৰণ ইমানে বেছি লেতেৰা হৈ গৈছিল বাইকখনৰ স্পেচিয়েলি ইঞ্জিনটো কাৰণ ইঞ্জিনটো বহুত বেছি যিমান পাৰে চাফা কৰি ৰাখিব লাগে ফিল্টাৰৰ সাৰ্ভিসিং আছিল এপ্ৰিলতে কিন্তু দাদাজন আজি আহিছে যেহেতু এইখিনি সময়ত কৰোনাৰ বহুত বেছি মানে গম পাইছে বিভীষিকা কেনেকুৱা হৈ আছিল গতিকে আজি প্ৰায় 6 মাহত আছিল মানে এপ্ৰিলত 6 মাহ হৈছিল কিন্তু এটা প্ৰায় 8 মাহে হ'ল 8 মাহৰ এতিয়া ফিল্টাৰটো সাৰ্ভিসিং হৈ গ'ল মই ভাবিছোঁ ভিডিঅ'টো আৰু বহুত বেছি দীঘল নকৰোঁ কাৰণ দেখা পাইছে উলিয়াটো কেনেকুৱা হৈ গৈছে ঘামত একদম লুতুৰি পুতুৰি হৈ গৈছোঁ গতিকে এতিয়া যাওঁ ফ্ৰেছ হওঁ আৰু আপোনালোক আকৌ এবাৰ কৈছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰক কমেণ্ট কৰক যদি বেয়া পাইছে ডিছলাইক কৰক আৰু কমেণ্টত জনাওক যে ভিডিঅ'টো চাই পেলাই কিয় বেয়া পালে যাতে মই নেক্সট ভিডিঅ'টো ইম্প্ৰুভ কৰিব পাৰোঁ গতিকে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' যিসকলে ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম গুৱাহাটীয়ান জন GUWAHATIAN JOHN এনেকৈ ছাবস্ক্ৰাইবটো টিপি দিয়ক ওপৰত আৰু ঘণ্টিটো দবাই দিয়ক ইয়াতে যাওক এইটো হয় ঘণ্টিটো দবাই দিয়ক অল মাৰি দিয়ক বঢ়িয়া নটিফিকেশ্যন পাই থাকিব